আসসালামু আলাইকুম আৰু নমস্কাৰ সকলোকে আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছো মোৰ আজিৰ লাইভ সেশনলৈ চাও কোন কোন আহে তাৰ পিছত যে আজিৰ কথা বতৰা আপোনালোকৰ লগত আগবঢ়াম নিশ্চয় অলপ সময় আছো আপোনালোকৰ হৈতে 10-15 মিনিট হয়তো আজি লাইভ চলিব বেছি সময়ও নচলে তো কিছু ইম্পৰ্টেন্ট কথা লৈ আহিছো বন্ধুসকল যদি আপোনালোকে মোক ফলো কৰে নিশ্চয় এই কথাখিনি আপোনালোকে জানিলে হয়তো আপোনালোকৰ মনত ভাল লাগিব নিশ্চয়কৈ বন্ধুসকল আকৌ এবাৰ আটাইকে স্বাগতম জনাই আজিৰ এই লাইভ সেশন আৰম্ভ কৰিব বিচাৰিছো বন্ধুসকল চাওক যোৱা দুদিনৰ পৰা আপোনালোকে এটা ভিডিও চাই আছে হয়তো এটুক মই কন্ট্ৰভাৰ্সি নকও বা এটু কোনো ধৰণৰ বাৰু কিবা বেলেগ টাইপৰ টপিকৰ কথাও নকও জাস্ট এটা কথাই কও যে আপোনালোকে দুদিনৰ পৰা এটা ভিডিও চাই আছে মই যেসকল লাইভত লাইভ মই কমেন্ট কৰি আছে মই ৰিপ্লাই কৰিম অন বাই অন জাস্ট অকমান ওয়েট মই অকমান কইলে কথা বতৰা ঠিক আছে পৰিব না লাইভ দেখুন যায় আছে যেন হক সো যেন হক বন্ধুসকল কথাটো হল কি এই যোৱা দুদিনমান আগতে মই ৰাকিবৰ চেনেলত এটা ষ্ট্ৰাইক মাৰিছিলো আমাৰ সিএমএছৰ ফালৰ পৰা এতিয়া ষ্ট্ৰাইক মাৰিছিলো তেমৰ কোনো কন্টেন্ট ইউজ কৰা নাছিলে মই বাৰবাৰ কৈছো তেমৰ কোনো ধৰণৰ ফটো ইউজ কৰা নাছিলে কোনো ধৰণৰ তেমৰ ব্যক্তিগত বস্তুৰ নাম ইউজ কৰিছিল বেলেগ কথা কৈছিল বেলেগ কথা কিন্তু কোনো ধৰণৰ ভিডিও কন্টেন্ট বা ক্লিপ মোৰ চেনেলৰ পৰা উঠাই ইউজ কৰা নাছিলে বা মোৰ কোনো ধৰণৰ এনেকুৱা ভিডিও তেওঁ ইউজ কৰা নাছিলে তথাপি মই তাক ষ্ট্ৰাইক দিছো আসল কথা ৰাকিবে হয়তো নাজানিছিলে যে ষ্ট্ৰাইক বুলি ক'লে হয়তো হি ভাবিছিলে যে কাৰোবাৰ চেনেলত 15 সেকেন্ডৰ তলত যদি ভিডিও ইউজ কৰি ষ্ট্ৰাইক দিব নোৱাৰে বা 15 সেকেন্ডৰ ওপৰত যদি কোনোবাই ভিডিও ইউজ কৰে তেনেহলে তেওঁক ষ্ট্ৰাইক দিয়া যায় হয়তো ৰাকিবে হি কথাটোত অৱগত আছিলে কাৰণ নতুন ইউটিউবাৰ ইমানটো নলেজ নাই ইউটিউবৰ বিষয়ে সো মই অকমান ৰাকিবক মানে কি কম বাৰু মোৰ হাঁহি উঠিছে পিছত তেওঁৰ এটা ভিডিও চাই যে 15 সেকেন্ডৰ তলত ইউজ কৰিলে কোনো ষ্ট্ৰাইক দিব নোৱাৰে ওপৰত ইউজ কৰিলে ষ্ট্ৰাইক দিব পাৰে এটা ৰাকিবৰ প্ৰশ্ন ৰাকিবক কৰো যে ভাই তুই তো মোৰ একো ইউজ কৰা নাই মই তোক না তুমি 1 সেকেন্ডৰ ভিডিও ইউজ কৰিছে কৰাটো নাই মই তোমাক কেনেকৈ ষ্ট্ৰাইক মাৰিলো এইটো তুমি জানিব লাগিছিল আগতে যে মুস্তাফিজুৰ ৰহমান ইমান ডাঙৰ এটা ক্ৰিয়েটৰ অসমত নাম্বাৰ 1 ক্ৰিয়েটৰ মুস্তাফিজুৰ ৰহমান সকলোৱে জানে আৰু মই মকলে প্ৰাউড কৰো নিশ্চয় কৰো কাৰণ আপোনালোকে ইমান সাপোৰ্ট কৰে বন্ধুসকল মই কোনো ধৰণৰ এটা কন্ট্ৰভাৰ্সি মূলক কথা ক'ব বিচৰা নাই আজিৰ এই ব্লগত বা লাইভত কাৰণ কথাটো কি বন্ধুসকল কন্ট্ৰভাৰ্সি কৰিলে বস্তু এটাৰ সমাধান নহয় এটা বস্তু আন্ডাৰষ্টেণ্ডিংত লৈ যদি আমি বুজাও কিছুমান ক্ষেত্ৰত সেই কথাটো নিশ্চয় বাৰু ভাল হয় সকলৰ কাৰণে আৰু যদি কিছুমান মানুহক লাগে যে মুস্তাফিজুৰ ৰহমান এটিটিউড দেখায় সো আপোনালোকক মই কি কম হাজৰি কৰি কম যে আপোনালোকে এনেকুৱা নাভাবিব কাৰণ সঁচা কথাত মোৰ কোনো এটিটিউড হয়তো নাই যদি আপোনালোকে মোৰ অফিসত বা মোৰ ঘৰত আহি নিশ্চয় গম পাব যে মুস্তাফিজুৰ ৰহমান আসলতে কেনেকৈ থাকে ঠিক আছে তো কিছুমান ক্ষেত্ৰত মই মাতো নামাতা নহয় চাওক এতিয়া কথা এতিয়া ৰাকিবৰ দৰে এনেকুৱা ইউটিউবাৰ সকলে কি কৰে আমাৰ যে সমাজখনক নষ্ট কৰে লেতেৰা ভাষা কৈ কি কৰে সমাজখনক এনেকুৱা নষ্ট কৰে যে সৰু ল'ৰা ছোৱালী এইখিনি তেওঁলোকৰ ভিডিও চালে তেওঁলোকে হয় ময়ো কালি যাই পেলাই এনেকুৱা এটা ৰোষ্টিং ভিডিও বনাম ময়ো খেচৰা কথা কম বেয়া কথা কম মোৰো ভিডিও ভাইৰেল হ'ব আসলতে আজিকালি হৈছে ভিডিও ভাইৰেল হোৱাটো এটা চখ হৈ গৈছে মানুহৰ যে লেতেৰা কথা ক'লেই কি জানে ভিডিও ভাইৰেল হয় এইটো আনিছে কোনে ৰাকিবতে আনিছে ঠিক আছে তো এই কথাটো হল কি মই এইটোৱে ক'ব বিচাৰো যে ৰাকিবে এনেকুৱা কাম কৰি আছে আৰু মই চুপ নাথাকিম এইটো কথা নহয় সো বন্ধুসকল সেইকাৰণে তেওঁৰ চেনেলত ষ্ট্ৰাইক মাৰিছো এটা ষ্ট্ৰাইক দিছো এজ এ ৱাৰ্নিং যদি তেওঁ বেছি বাৰাবাৰী কৰে তোৰ লেভেল বেছি হৈছে নেকি অলপ আজিবৰ ৰহমান ডাঙৰীয়া লেভেল বেছি হৈছে থেংক ইউ ভাই কোৱাৰ কাৰণে আপোনাক ভাল লাগিল কমেন্ট কৰিছে আপোনাৰ অকমান বহুমূলীয়া সময় দি পেলে এটা কমেন্ট মাৰিছে লেভেল বেছি হোৱা বুলি কৈছে ভাল লাগিছে প্ৰাউড কৰো আপোনাক লৈ আপুনি মোক এটা কমেন্ট কৰিছে ঠিক আছে সো ভাল লাগিল ভিডিও আৰু চাব ইন ফিউচাৰত আৰু লেভেল হয়তো দিম কেতিয়াবা আপুনি নিশ্চয় চাব সো বন্ধুসকল মাইণ্ড নকৰিব মই এনে কৈছো ঠিক আছে কোনো ধৰণৰ মই বাৰ কওঁ মই লেভেল নিদিওঁ যেটো মই কৰিব পাৰে সেইটো কৰো ষ্ট্ৰাইক দিয়াৰ পিছত কৈছো ষ্ট্ৰাইক দিছো ঠিক আছে আৰু কোনোবাই কৈছে ভাইটি মিউজিক কোম্পানী এটা ব্লগ চলে ভাইটি মিউজিক কোম্পানীত ষ্ট্ৰাইক মাৰিতে টাইম নালাগে আৰে ভাই কাৰোবাৰ যে বাপৰ পেটাৰ দম আছে ভাইটি মিউজিক কোম্পানীত ষ্ট্ৰাইক মাৰি দেখা ঠিক আছে মই ৰাবেল মিউজিকৰ মোৰ চেনেল হয় ৰাবেল মিউজিকৰ চেনেল হয় তো ৰাবেল মিউজিকে এটা ষ্ট্ৰাইক 1 সেকেন্ডত উঠাই দিও মোৰ চেনেলৰ পৰা সো ষ্ট্ৰাইক নুদুকপয় ডাঙৰ কথা এইটোৱে ঠিক আছে আৰু আমি ষ্ট্ৰাইক মাৰতে কাৰো কন্টেন্ট আমাৰ কন্টেন্ট তোমালোকে ইউজ কৰিব নালাগে ঠিক আছে মোৰ নামে কাফি মোৰ নাম এবাৰ কোৱা মুস্তাফিজুৰ তোমাৰ ভিডিওত আৰু মোক চ্যালেঞ্জ কৰা এটা ভিডিও উঠাব লাগে 100% এই ভিডিও উৰাই দিম ঠিক আছে সকলোকে ষ্ট্ৰাইক নামাৰো কাৰণ টাইম পাছ নকৰো সকলোৰ লগতে তো কথাটো হল কি মই সকলোকে ষ্ট্ৰাইক নামাৰো যিসকলে জৰুৰতছে জ্যাদা কৰে চাওক এতিয়া ৰাকিবে ইমান মা বেহেন কৰি আছে সো তেওঁক ষ্ট্ৰাইক মাৰাটো অতিকৈ দৰকাৰী আছিল সেইকাৰণে মাৰিছো ঠিক আছে সো কথাটো হল কি ষ্ট্ৰাইক তো নিশ্চয়
এটা মানে মাৰিব লগা হৈছিল, সেইকাৰণে মাৰিছোঁ। আৰু ৰাকিব মোক বাৰ বাৰ ফোন কৰি আছে, তেওঁ মিছ কলটো দেখুৱাচোন, ৰাকিব যে কেইবাৰ ফোন কৰি আছে। এইটো যদি আপোনালোকে চাই, মোৰ নাম্বাৰটো ৰাকিবে নাপায়, এই সৰু সুৰা ইউটিউবাৰে মোৰ নাম্বাৰ কোনোদিনো নাপায়। এই যে কণ্টেণ্টত জ্বৰ থকা যে সৰু সুৰা এই নিম্ন পৰিমাণৰ যে ইউটিউবাৰ, ফকটীয়া ইউটিউবাৰ এই ৰাকিব সেনেকুৱা মানুহে মোৰ নাম্বাৰ কোনোদিনো নাপায়, ঠিক আছে। চ' মোৰে লগৰ এজন অলপ যদি আহে, চাওক কিমান মিছ কল যদি দেখা পাইছে, হয়তো দেখা নগৈ আছে, বহু মিছ কল ৰাকিবৰ। তো কি হৈছে যে ৰাকিবে ভাই ভিডিঅ'টো ভুল হৈছে, ভিডিঅ' ডিলিট কৰি দিছে চেনেলৰ পৰা। চ' ৰাকিব তোমাক মই কওঁ, তোমাৰ ষ্ট্ৰাইক নুঠে, আৰু যদি বেছি বাৰে কৰা আৰু তোমাৰ চেনেলত 2টা ষ্ট্ৰাইক যাব বাধ্য, ঠিক আছে। চ' তুমি সেইটো আশাত নাথাকিবা যে যদি মোক ভিডিঅ' বনাও নেক্সট টাইম তোমাৰ চেনেল নাথাকে, 100% উৰাম। আৰু যদি ভাবা কি কিবা এটা ভাল কৰোঁ সমাজত, যদি কিবা হেল্প লাগে নিশ্চয় আমি কৰিম। রাকিব ভাই তো আমাদের জান, তো তোমার জান তুমি গলায় বাইন্দা নিয়ে থাকো, ননসেন্স। রাকিব তোমার ভাই গলায় বাইন্দা না থাকো, কি মানে কইলাম না খারাপ কথা কম নামে টোবা পড়ছি অলরেডি। তো ওইটাই যদি রাকিব তোমার ভাই গলায় নিয়ে থাকো, জুল্লাও এবার করে, ঠিক আছে, এবার গলায় নিয়ে জুল্লাও, ঠিক আছে। রাকিব এটা এত ফালতু ছাড়া তোমার ভাই হওয়া পারে, তো ননসেন্স। তুমি যে কত ভালো আমি এটা দিশা পাই গেছি, ঠিক আছে। দাদা মোক এড কৰিব, দাদা আজি কাকো এড নকৰো, মেহেদি হুছেইন ডাঙৰীয়া মানে বহু মানে কিছুমান কথা মনত বহুত বেয়া কৰে, বিশেষকৈ ইউটিউবাৰবোৰ কেতিয়া সমাজ নষ্ট কৰে। নিশ্চয় আজিকালি ইউটিউবাৰবোৰ এনেকুৱা হৈছে সমাজ নষ্ট কৰি আছে। আগত চাওক, মই আছিলোঁ, ডিম্পু আছিল, আমি 2016 দুজনে একেলগে হয়তো চেনেল ক্ৰিয়েট কৰিছিলোঁ। ইমান অসভ্য কেইটামান সোমাইছে ইউটিউবত, এই ৰাকিবৰ দৰে কেইটামান অসভ্য ইউটিউবত। ৰাকিবটো অসভ্য এটা ফকটীয়া ননচেন্স, মানে কি ক'ম আৰু, ক'ব নালাগে, এনেকুৱা এজন সি ফকটীয়া। তো সি মানে ইউটিউবত সোমাই পেলাই আজি ইউটিউবৰ দালালি কৰে। চ' সি অলপো ভাবাও নাই, যে মোৰ ইউটিউব চেনেল কেতিয়াবা ডিলিট হ'ব পাৰে। তো আমি ভাবিছোঁ মই একোতে ইউজ নকৰোঁ, গান ইউজ নকৰোঁ, মোৰ কপিৰাইট কি হৈ আহিব। চ' ভাই মনত ৰাখিছা না এইবাৰ, ঠিক আছে ভাই, ৰাকিব ভাই মনত ৰাখিছা না। চ' I love Rakib, you go to the hell, okay? If you love Rakib, then I know about you, okay? If you like Rakib, then no need to tell me about yourself, because I know about you, because Rakib কেনেকুৱা ধৰণৰ আৰু আপুনি যদি তাক ভাল পায়, so I can understand what actually you, ঠিক আছে। so আপুনি আচলতে কি গম পাইছো, যদি ৰাকিবক ভাল পায়। ৰাকিবৰ লগত মোৰ পাৰ্চনেলি দুশ্মনী নাই, সি দুশ্মনী কৰি দিছে ডিজিটেলি মই তাক জবাব দিছোঁ। তেওঁৰ লগত মোৰ কোনো পাৰ্চনেলি দুশ্মনী নাই। ৰাকিব যদি মোৰ ঘৰত আহে, সঁচা কথা কৈছোঁ, ৰাকিব যদি মোৰ ঘৰত আহে মই চাহ খুৱাই পঠাই দিম, ভাল কৰি 2টা কথা কৈ পঠাই দিম। তাৰ লগত ফিজিকেলি মোৰ কোনো ধৰণৰ দুশ্মনী নাই, সঁচা কথাত। কিন্তু ৰাকিব মোক এনেকে মাৰিছে যে অনলাইনৰ যোগেদি মোক কিছুমান কথা কৈছে। চ' মই তাক অনলাইনৰ যোগেদি কিছু উত্তৰ দিবলৈ সক্ষম হৈছোঁ। আচলতে একো নাজানো, সৰু সুৰা ইউটিউবাৰ ময়ো একো নাজানো। ষ্ট্ৰাইক মাৰিব পাৰোঁ, নোৱাৰা নহয়। চ' ষ্ট্ৰাইকে মাৰোঁ আৰু বেলেগ কিছু নকৰোঁ ভাই, একো নকৰোঁ। ষ্ট্ৰাইক মাৰোঁ, বেলেগৰ চেনেল ডিলিট কৰাও, আৰু একো নাজানো। দাদাক ইংলিছ কোনো শিকাই দিয়ে ভাই, ইংলিছত মেজৰ লৈছোঁ, কেইবাৰ কম, ইংলিছত মেজৰ আছে মোৰ, ঠিক আছে। ইংলিছ কোনো শিকাই নিদিয়ে, সৰুৰ পৰা শিকছোঁ, সৰুৰ পৰা পঢ়ি এতিয়া ইংলিছ শিকিছোঁ, ঠিক আছে। চ' আপোনালোকে কি ক'ম বাৰু, আই লাভ মুস্তাফিজুৰ এণ্ড ডিম্পু, থেংক ইউ ছ' মাছ ব্ৰ, আই লাভ ইউ টু। এণ্ড নিশ্চয় হাছিবুল হুছেইন, থেংক ইউ ছ' মাছ ফৰ লাভিং আছ। ভাল হৈছে দাদা ষ্ট্ৰাইক মাৰাৰ কাৰণে, নিশ্চয় দাদা বহুত ভাল হৈছে। ৰাকিব যদি আৰু বাৰে কৰে আৰু তাকে ষ্ট্ৰাইক মাৰিম। ৰাকিব যদি নেক্সট টাইম যদি কিবা কয়, আই লাভ ইউ ৰাকিব ভাই, অ'কে। জুবেৰ হুছেইন, তুমি কেনেকুৱা ধৰণৰ মানুহ গম পাই গৈছো, ঠিক আছে। ৰাকিবক কলত লৈ ঝুলাই থাকা ভাই, মোৰ ভিডিঅ' কিয় চাব লাগে, ননচেন্স, ঠিক আছে। মই লেতেৰা গালি নিদিওঁ, 2-এটা খালি কওঁ, বেলেগ গালি নিদিওঁ। গ্ৰামেৰ সংসাৰ ইউটিউব চেনেল প্ৰমোট কৰি দিয়ক দাদা, লিংকটো দিব, নিশ্চয় প্ৰমোট কৰি কমেণ্টত লগাই দিম, লিংকটো দিব, ঠিক আছে। যদি কোনে ইউটিউব প্ৰমোট কৰিব লাগে, মোক আমাৰ কমেণ্টত মাৰিব লাগে, মাৰিম। সকলোৱে মোক লিংক পঠালে হ'ল। আছো ভাই ইউটিউবাৰ সকলৰ সৈতে, যোনে ভাবে যে মুস্তাফিজুৰ ৰহমানে আমাৰ ইউটিউব প্ৰমোট কৰিব, মোক লিংকটো পঠাওক, 100% মোৰ ফেচবুকৰ লিংকটো পঠাওক, মই সকলোকে এবাৰ কমিউনিটিত মাৰি দিম। আৰু এবাৰ কমিউনিটিত মাৰিলে নিশ্চয় 4-5 হাজাৰ ভিউ আহিব, মই জানা মতো। আৰু হয়তো ভিডিঅ' যদি ভাইৰেল হৈ যায়, ফটকৈ মিলিয়নছত আহি যাব পাৰে, ডাঙৰ কথা নহয়। থেংক ইউ ছ' মাছ জাহাংগীৰ জাকিয়াৰ মিষ্টাৰ, আই লাভ ইউ ভাই, আই লাভ ইউ টু। ৰেজাউল ইছলাম, আই লাভ ইউ। কি হ'ল মুস্তাফিজুৰ ভাই, কমেণ্টৰ এনচাৰ দিওঁ ভাই। আখিৰুল ইছলাম ভাই, আই এম ছ' চৰি, আপোনাৰ কমেণ্টটো তলত আছিলে, লাহে আহি আছে, চাই আছো ভাই। লাভ অনলি ফৰ ডিম্পু বৰুৱা এণ্ড মুস্তাফিজুৰ, থেংক ইউ ভাই। আই লাভ ইউ ৰাকিব ভাই, আই লাভ ইউ মাই বেষ্ট ইউটিউব চেনেল, থেংক ইউ ছ' মাছ।
আই লাভ ইউ রাকিব ভাই। তো তুমি তো কেবা আমি দিশা পেয়ে গেছি, তুমি রাকিবকে ভালো পাও, তুমিও তো আবার রাকিবের মতো ওই খেসরা কথা শোনা তোমার অভ্যাস হয়ে গেছে রাকিবের, তো রাকিব ওই কারণে তুমি ভালো পাও। এই যে ফারুক আলী রাকিব, আই লাভ রাকিব ভাই। তো আমি দিশা পেয়ে গেছি, তুমিও ওই যে খেসরা কথা শোনা প্লেয়ার, ঠিক আছে, তুমিও খারাপ কথা শুনাই প্লেয়ার, তুমি যে রাকিব ভালো পাও, রাকিব তো খারাপ কথাই কয়, তো ওইটা তুমি ভালো পাও, তো তুমি কেবা মানুষ ভাই দিশা পেয়ে গেছে আর কলা করতে মানুষ, ঠিক আছে। ওকে ভাই, রাকিবক তো ভাই কি কমু, রাকিবক তো দিছি যেখানে দেওয়া লাগে, আরো পরবর্তী টাইমে দিমু, ঠিক আছে। রাকিব ভাই তুমি আমার ফোন করে লাভ নাই, তোমার স্ট্রাইক উঠবো না, ঠিক আছে, আরো আমার বানাও গা তুমি। মুস্তাফিজ ব্রো, ইউর পাওয়ার ডেঞ্জার পাওয়ার। ডেঞ্জার পাওয়ার তো না ভাই, জাস্ট কিছুটা জানি ইউটিউবের বিষয়, আই নো সামথিং অ্যাবাউট ইউটিউব এন্ড আই ক্যান সেন্ড কপিরাইট স্ট্রাইক, নাথিং মোর। ওকে, I am from Pancharatna. I love Mustafiz bhai. Thank you so much, bro. Thank you so much. Love you, Mustafiz. Thank you. রাকিবক অসরত পালে এটা থাপ্পর মারি দি না ভাই, না ফিজিক্যালি না মারিব, আপনার নামত কেস করিব, এইবিলাক নকরিব ভাই, মারামারি করিব নালাগে, ডিজিটালি লাগিছে ডিজিটালি লাগিছো, মারামারি নাই বন্ধু। আরে চাওক এটা কথা, এটা রাকিব মোর ঘৰত আহিব, মই চাক পঠাই দিম, হয়তো ৰাকিবৰ ঘৰত মই গ'লে মোক তাতো ঘৰে নাই ভাই, য'ত থাকে নাজানো, এইটো ভাই তাতো ঘৰত নাথাকে, ফকতীয়া ঘৰত থাকিব নোৱাৰে, তো যিয়ে নহওক তাক য'ত যদি ক'ৰবাত লগ পোৱা হয়তো সিয়ে মোক চাক পঠাই দিব। চ' কি কম ভাই, ৰাকিবক মই ভাবা নাই যে এটা ষ্ট্ৰাইক মাৰিলে ৰাকিব এনেকা 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 তলত আহি কান্দা খাটি লাগাই দিব মোৰ ফোন কৰি পেলাই। মোৰ ৰেকৰ্ডিং আছে ভাই, মই পৰৱৰ্তী সময়ত ৰাকিবে কেতিয়াবা মোৰ ৰেকৰ্ডিং বজাই ময়ে বজাম ভাই, এতিয়া নবজাও, কাৰণ ৰাকিব যে মই লাভ ডিম্পু এণ্ড মুস্তাফিজুৰ দা। কুৰমান আলী থেংক ইউ, ডিম্পু গড় মোক ভাল পোৱা হবে। আই লাভ রাকিব ভাই। তুমি আমার মনের মানুষ, তুমি কমেন্ট করছো ভাই, তুমি কেবা রাকিবের খেসরা কথা শুনে তোমার অভ্যাস হয়ে গেছে, রাকিব ভালো পাবো না, আঙ্গুর ভালো পাবা, আমরা তো ভালো কথা আঙ্গুর তো ভালো পাবো না তুমি, ঠিক আছে। রাহুল আমিন, আই লাভ ইউ মুস্তাফিজুর ভাই, থ্যাংক ইউ ভাই। আই লাভ ইউ ডিম্পু, মুস্তাফিজুর ভাই, ইসমাইল খান, থ্যাংক ইউ সো মাচ ব্রো। আই লাভ ইউ ভাই, লাভ মুস্তাফিজুর ভাই, আই লাভ ইউ ভাই। 1.2K people are watching me। এই মুহূৰ্তত মোক 1.2K মানুহে চাই আছে, অৰ্থাৎ মোৰ ফেমিলিয়ে মোক চাই আছে, তাৰ কাৰণে আপোনালোকক আটাইকে হাত জোৰ কৰি ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকৰ বহুমূলীয়া সময় আজিৰ লাইভ সেশনত আহি দিয়াৰ বাবে। কাৰণ সকলো মানুহে ব্যস্ত থাকে, ব্যস্ততাৰ মাজতো আজি মোৰ দৰে এজন ইউটিউবাৰৰ বা এজন ব্লগাৰৰ বা এজন আপুনি যিয়ে নকয় মুস্তাফিজুৰ আপোনাৰ ভাইৰ সৰু ভাইটিৰ ভিডিঅ' চাই আছে, তাৰ বাবে মানে কি কম, অনেক অনেক ধন্যবাদ, ঠিক আছে বন্ধুসকল। লাভ ইউ টু ব্ৰ, আই লাভ ইউ, সকলোকে লাভ ইউ, ঠিক আছে, সকলোকে লাভ ইউ ব্ৰ। আই লাভ ইউ মুস্তাফিজুর রহমান, মিজানুর রহমান ব্রো, থ্যাংক ইউ সো মাচ ফর লাভিং মি। এইবার কন্ট্রোভার্সি বাদ দিয়ক ভাই, কন্ট্রোভার্সি কৰা নাই, জবাব দিছো, প্ৰতি উত্তৰ দিছো। সেলফ ডিফেন্স, ৰাকিবে মোক ডিজিটেলি এটেক কৰিছে, মোৰ বেয়া বেয়া গুণ গাইছে, ঠিক আছে, মোৰ বেয়া বেয়া গুণ গাইছে। চ' মোৰ ৱাইফে ফটো ইউজ কৰিছে, মোৰ বেলেগ ছোৱালীৰ ফটোটো বিচাৰি পোৱা নাই, মোৰ ৱাইফৰ ফটো ইউজ কৰিছে। চ' এইকাৰণে কি হ'ল, এতিয়া ৰাকিবক প্ৰতি উত্তৰত মই তাৰ কিছু এটা ভিডিঅ' টেক ডাউন কৰাইছো, আৰু ৰিকুৱেষ্ট কৰাৰ কাৰণে তাক মাৰিছিলো মই ষ্ট্ৰাইক, মোৰ ষ্ট্ৰাইক ঘূৰাই লৈছো, চাৰিটা ষ্ট্ৰাইক। কি ক'ম বাৰু, মই ষ্ট্ৰাইক ঘূৰাই ল'ব অৱস্থা হ'ল, মই এনেকুৱা মানে কি ক'ম, মানে এনেই বেচেৰা দুখীয়া, মাহত পায় 30-35 হাজাৰ টকা। চ' সি মোৰ ওচৰত লেভেল দিয়ে, আমাৰ মাহত আৰ্নিঙে 1 কোটিৰ ওপৰত, আমাক সি লেভেল দিয়ে, ননচেন্স। এইকাৰণে তাক কালি ফোনত কৈছো, এইলা লেভেল আমাৰ সন্মুখত দিবি ভাই, ঠিক আছে। যদি মুস্তাফিজ যদি ইউটিউবো নকৰে না, ঠিক আছে, মই 20 বছৰ বহি খাব, টকা শেষ নহয়, ঠিক আছে, সঁচাই কৈছো। মুস্তাফিজ যদি বহিও খায় 20 বছৰ খালেও টকা শেষ হৈ নাযায়, ইমান টকা জমাইছো অলৰেডি, ঠিক আছে। টকাটো জমা নাই, এছ কিনিছো, মাটি চাটি বহুত কিনিছো ভাই, সঁচা কথাটো ক'ব লাগিব, আজি মই ৰিভিল কৰিছো, ঠিক আছে। গোৱালপাৰাতে আপুনি যদি আপোনালোকে যদি চাই, মোৰ 7-8 জেগাত মাটি আছে গোৱালপাৰাতে, ঠিক আছে। মোৰ মুম্বাই চণ্ডীগড়ত ফ্লেট আছে, ঠিক আছে। চ' এইবোৰ মই ৰিভিল কেতিয়াও কৰা নাই। এই ৰাকিব যে সৰু সুৰাৰ ননচেন্স উবেৰ চলাই পাইছিল আগতে, সি মোৰ লগত লেভেল দিয়ে। চ' ফট লাজ লাগে, হওক চি ৰাকিব, ৰাকিব কি ঘণ্টা কৰা হতে মোৰ লগত, সেইটাই তো কি ছোট মোটো প্লেয়ার, লাজ লাগে রাকিব, লাজ লাগে ভাই, অসভ্য। ভাল ভাল ভিডিও বানাবো নাপা, এটা তো চ্যানেলটা খাম, মোরে বহুত কান্দা হে ভাই রাকিব ভাই, তোর চ্যানেলটা মই খাম ভাই, কি করিম ভাই, উপায় নাই, তুই মোক বহুত জ্বলাইছা ভাই, এটা টাইম আছে উত্তর দেওয়ার কেন ভাই, ঠিক আছে রাকিব। সো ফাইনালি মই তোমাক এটা কথা কম, তুমি তোমাৰ চেনেল ডিলিট কৰিব কাৰণে বাধ্য হ'ম নেক্সট টাইম। Where's Rakib House মুস্তাফিজ ভাই, তাৰ ঘৰে নাই, Where's Rakib House, ৰাকিবৰ ঘৰ ক'ত আছিলে আপুনি মোক সুধিছে। ইনফেক্ট মই যিখিনি জানো, একৰ্ডিং টু সাম ইনফৰমেশ্যন আই কেন সে ডেট ৰাকিব কোনো ধৰণৰ তাৰ নিজা ঘৰত নাথাকে, ৰাকিব ক'ৰবাত গুৱাহাটীত ফকটো MA কৰি থাকে বাৰু,
চ' এইবিলাক পিছৰ কথা তোৰ পাৰ্চনেল লাইফ মই বাৰু কি ক'ম আই ডোণ্ট ৱান্ট টু চে এনিথিং এবাউট হিজ পাৰ্চনেল লাইফ বিকজ পাৰ্চনেল লাইফৰ সৈতে মই কথা পাতিব খোজা নাই বিকজ আই ডোণ্ট ৱান্ট এনি টাইপ অফ কণ্ট্ৰভাৰ্চি কাৰণ কণ্ট্ৰভাৰ্চি বহুত হৈছে আৰু এতিয়া কোনো ধৰণৰ কণ্ট্ৰভাৰ্চি মই নিবিচাৰোঁ চ' দেটছ ৱাই আই উড লাইক টু চে অনলি চিম্পল থিং অ'কে যিটো কণ্ট্ৰভাৰ্চি নহয় পা সোমাই দিয়া কৈছে এইবিলাক ক'ব নাপায় ভাই বেয়া কথা চুকাৰিলি ভাই বেচেৰা জেলত আছে নিশ্চয় আহিব অতি সোনকালে দোৱা কৰোঁ চুকাৰিলি ভাইৰ কাৰণে সোনকালে আহক নিশ্চয় চুকাৰিলি ভাই আচলতে মানুহজন মনৰ পৰা বহুত ভাল হয় ছ'চিয়েল মিডিয়াত যিয়ে নকওক কিন্তু মানুহজন মনৰ পৰা বহুত ভাল শুনা পাইছোঁ বহু সোনকালে ওলাই আছে চুকাৰিলি ভাই অলপ নিজে মই যাম চুকাৰিলি ভাইৰ ওচৰত বাৰু চুকাৰিলি ভাইৰ লগত কিছুমান এতিয়া চুকাৰিলি ভাই এনেকৈ বহুত কণ্ট্ৰভাৰ্চিত ফচিছে সঁচা কথা কওঁ চুকাৰিলি ভাইৰ কাৰণে তো বেচেৰাটো একো বেচেৰা হয়তো তেওঁ যিখিনি কথা কয় তেওঁৰ নিজৰ কথা নহয় মানুহে যি শিকাই দিয়ে সেইটোৰ কথা কয় সেই বুৰ্বক সেইকাৰণে অকণমান তেওঁৰ প্ৰব্লেম হৈছে যে এইবাৰ ওলাই আহক আল্লাহ দিলে জেলৰ পৰা নিশ্চয় বাৰু যি কণ্ট্ৰভাৰ্চি আবেদৰ সৈতে তেওঁৰ সৈতে নিশ্চয় আবেদৰ লগত তেওঁক মিলা প্ৰীতি কৰা হ'বই আবেদ আৰু তেওঁ মিলি একেলগে কাম কৰিবই আৰু মই নিবিচাৰোঁ যে আবেদো এনেকুৱা ধৰণৰ বেয়া ভিডিঅ' বনাওক আবেদক মই অলৰেডি কৈছোঁ যে তুমি ভাল ভিডিঅ' বনোৱা নিশ্চয় সি শুনিব ভাল ভাল ভিডিঅ' বনাব আৰু জাহিদ ফ্ৰম আছামৰ পৰা কমেণ্ট কৰিছে য়েছ জাহিদ মই এড কৰিছোঁ তোমাক আহা লাইভত আহা জাহিদ আহা লাইভত মই তোমাক এড কৰিছোঁ কি ক'বা কোৱা আহা এই বহুত আহিছে ইয়াতে কেনেকৈ এড কৰিম ৰাখি মই পঠাই আছোঁ হা জাহিদক পঠাই আছোঁ জাহিদ একচেপ্ট কৰা নাযায়চোন পঠালেও আৰে ভাই জাহিদ নাযায় আছে তোমাৰ তাত ৱেইট কৰা মই চাই আছোঁ হা জাহিদৰ নাযায় আছে কিবা চ' যিয়ে নহওক ভাই জাহিদ যদি মোক একচেপ্ট ৰিকুৱেষ্ট পঠিওৱা মই একচেপ্ট কৰি দিম নিশ্চয়কৈ বহু আহিছে ন ইয়াতে মই দেখা নাপাই আছোঁ বহুত আহিছে ইয়াতে বহুত যিয়ে নহওক বন্ধুসকল যি ফ্ৰম আছাম আপোনালোকে নিশ্চয় চেনেল চাই জাহিদ তেখেতে বহু ভাল ভাল কণ্টেণ্ট ক্ৰিয়েট কৰে বাৰু আপোনালোকৰ বাবে আপোনালোকে নিশ্চয় বহুত মৰম ভাল পোৱাও দিছে মই এই বিষয়ে অৱগত মই তেওঁৰ বহু ভিডিঅ' ফ'ল' কৰোঁ নিশ্চয় মই সকলো ইউটিউবাৰক ফ'ল' নকৰোঁ মাজে মাজে মই ডিম্পুৰ ভিডিঅ' চাওঁ আৰু লগতে মাজে মাজে মই জাহিদৰ ভিডিঅ' চাওঁ আৰু জাহিদে নিশ্চয়কৈ ভাল কাম কৰি আছে আৰু এনেকৈ জাহিদৰ দৰে কাম কৰিলে বাৰু কোনো প্ৰব্লেম নহয় কাৰো আগত যাব সকলোৱে ঠিক আছে তো জাহিদ কিবা ক'ব খুজিছিলে হেৰাই গ'ল বাৰু কমেণ্টটো যিয়ে নহওক আহিছে একচেপ্ট কৰিছোঁ জাহিদক অ'কে জাহিদক একচেপ্ট কৰিছোঁ বাৰু জাহিদ আহিব আমাৰ লগত